আজি ৩২ নং ভেৰগাঁও সমষ্টিত আমাৰ পৰিৱৰ্তনৰ পদযাত্ৰা ল'ব আমি আয়োজন কৰিছোঁ। আজি আমাৰ আটাৰী ঘাটৰ পৰা আৰম্ভ হৈ আটাৰী ঘাট আমাৰ শুক্লাই হৈ পেলাই ডিমাকুছিত আমি আজিৰ কাৰ্যসূচীটো সমাপ্ত কৰিম। আমাৰ ৪০টা সমষ্টিটো সেই পৰিৱৰ্তনৰ পদযাত্ৰা লৈ আছে। সেই হিচাপে আমি ৩২ নং ভেৰগাঁও সমষ্টিত আজিৰ পৰা আমি পদযাত্ৰাটো আৰম্ভ কৰিব বিচাৰিছোঁ। মূল কাৰণ হৈছে পৰিৱৰ্তন। আমি ৰাইজক সজাগ কৰিব বিচাৰিছোঁ। ৰাইজে এতিয়াও মানে কিছুমান বুজি পোৱা নাই। আমি দেখাই দিব বিচাৰিছোঁ যে বিগত দিনত আমাৰ UPPৰ দ্বাৰা আমাৰ এই বিটিআৰ অঞ্চলখন কেনেধৰণৰ আমি উন্নতি কৰিব বিচাৰিছোঁ, কি আমি এজেণ্ডা লৈছোঁ, সেইখিনিক আমি ৰাইজক অৱগত কৰাব বিচাৰিছোঁ। আমাৰ পৰাপক্ষত আমি নাংলা বা গলি বা ঘৰে ঘৰে আমি যাৱাৰ কাৰণে চেষ্টা কৰিম। আৰু আমি বাটত যিখিনি মানুহক লগ পাওঁ তেখেতসকলক আমি অৱগত কৰাব বিচাৰিছোঁ যে UPPলে অনাগত দিনত আমাৰ বিটিআৰৰ পৰিৱৰ্তনৰ কাৰণে আমি কাম কৰিম, পৰিৱৰ্তন কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু সমগ্ৰ আমাৰ বিটিআৰবাসীৰ ৰাইজৰ লৈ পেলাই সমগ্ৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমি উন্নতি কৰিব বিচাৰিছোঁ। সেইখিনিক আমি ৰাইজক অৱগত কৰাবৰ কাৰণে আমাৰ পদযাত্ৰাটো আৰম্ভ হ'ব। বিজেপি বা BPF তাতকৈ আপোনালোক পৃথক কি বাৰ্তা লৈ নাই, আমি চাওক BJP বা BPF বা কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলবিলাকে যিটো উদ্দেশ্য লৈ পেলাই খেলিছে সেইটো আমি নাজানো। কিন্তু আমাৰ UPPL দলৰ দুটাই উদ্দেশ্য আছে। এটা উদ্দেশ্যটো হৈছে বিগত 15 বছৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অৰ্থাৎ BPFে ইয়াত শাসন চলি আছে। সেই 15 বছৰ শাসন কালত ইয়াত যথেষ্টখিনি দুৰ্নীতিটো হ'ল, ৰাইজে বঞ্চিত হ'বলগীয়া হ'ল, সম অধিকাৰ সমমৰ্যাদাটো ইয়াত দিয়া নহ'ল। আমি UPPL দলে কৈছোঁ যে সম অধিকাৰ সমমৰ্যাদা আৰু সকলোকে স্বাৰ্থৰ লগত লৈ পেলাই আমি অনাগত দিনত উন্নতি কৰিব বিচাৰিছোঁ। আৰু 2 নম্বৰ কাৰণটো হ'ল আমাৰ যোৱা 2020 27 জানুৱাৰী যিহেতু এটা ইয়াত শান্তি চুক্তি হৈ গৈছে NDFB, এপছো বা UPPO আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগত শান্তি চুক্তিত যিখিনি দফা আছে সেই দফাবিলাক আমি কাৰ্যকৰী কৰিব বিচাৰিছোঁ। এই দুটা এজেণ্ডা বা কাৰ্যসূচীটো লৈ পেলাই আমি ৰাইজৰ ওচৰত গৈছোঁ আৰু ৰাইজে যথেষ্টখিনি সঁহাৰি জনাইছে। সকলো বিটিআৰবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ আৰু সকলো ৰাইজৰ সুস্বাস্থ্য কামনা কৰিছোঁ। UPPL দলৰ এটাই লক্ষ্য উদ্দেশ্য স্বচ্ছতা আৰু সমন্বয়। ৰাইজত মানে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজক আঁকোৱালি লৈ এটা সমন্বয়বোধ UPPLত আছে না। সমন্বয় ৰাখি সকলোৰ সম অধিকাৰ মানে দিয়াই মানে UPPL দলটো আগবাঢ়ি আছে আৰু আগবাঢ়িব। আৰু এতিয়া আমি পৰিৱৰ্তন যাত্ৰা এটা শুভাৰম্ভ কৰিছোঁ। যোৱাকালি নোনাই চাৰফাঙত কৰিলোঁ, আজি ৩২ নং ভেৰগাঁও সমষ্টিত কৰিবলৈ আমি আগবাঢ়ি আছোঁ। ইয়াতে হাজাৰ হাজাৰ ৰাইজে নিজে মানে ওলাই আহি সকলো ৰাইজে মানে পৰিৱৰ্তন বিচাৰি আছে, চেঞ্জ। মানে বিগত যি চৰকাৰ BPF চৰকাৰে 17 বছৰ কাৰ্যকাল ইয়াতে মানে শাসনভাৰ চলালে, মানে যি হিচাপে ৰাইজে নিজ প্ৰত্যেক পৰিয়ালৰ নিজৰ যি অধিকাৰ পাবলগীয়া তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। আমাৰ লক্ষ্য উদ্দেশ্য এটাই, আহি থকা দিনত আমাৰ UPPL চৰকাৰ গঠন কৰি সকলো ৰাইজে পাবলগীয়া মানে অধিকাৰ দিয়াবলৈ আমি সক্ষম হ'ম বুলি আশা কৰিছোঁ আৰু নিবনুৱা সমস্যা সমাধান মানে কৰিব পাৰিম বুলি আশা কৰিছোঁ। তাৰ লগতে আমাৰ উত্তৰ অঞ্চলৰ ডাঙৰ সমস্যা এটা আছে, হাতী মানুহৰ সংঘাত। বিগত চৰকাৰে BPF চৰকাৰে কোনো দিনে লগত মানে তেওঁলোকৰ লগত BJP চৰকাৰো আছিল এলায়েন্সত, কোনো দিনে মানে এই হাতী মানুহৰ সংঘাত লৈ তেওঁলোকে মাত মাতা নাই। মানে কুকুৰ মেকুৰী মৰাৰ নিচিনা মানুহো মৰি থাকিল, হাতীও মৰি থাকিল। আমাৰ লক্ষ্য উদ্দেশ্য হ'ল হাতীও জীৱ জন্তু জীয়াই থাকক, মানুহো সুখ শান্তিয়ে জীয়াই থাকক। এই প্ৰচেষ্টা আমি হাতত লৈছোঁ। তো আহি থকাৰ দিনত সকলো সমন্বয় আৰু স্বচ্ছতা ৰাখি আমি আগুৱাই যাম বুলি আমি আশা কৰিছোঁ।